নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক এতিয়া এই যিখন নোটিফিকেশ্যন আমি পঢ়ি আছোঁ আমি ক'ত পৰা চাই আছোঁ এইখন আমাৰ টেলিগ্ৰাম চেনেল যিটো অফিচিয়েল টেলিগ্ৰাম চেনেল হয় আপোনালোকে সাৰ্চ কৰিবা ভিডিঅ'টোৰ ডিসক্ৰিপশ্যনত লিংক পাই যাব ঠিকই আপোনালোকে ঠিকই দেখি আছে থাম্বনেলত দেখিছে যে যিসকল ক্যান্ডিডেটে ইতিমধ্যে ভেৰিফিকেশ্যন কৰালে বিটিসিৰ বাবে অৰ্থাৎ বিটিসি টেটৰ এলপিৰ বাবে আৰু এইখিনি হৈছে আউটসাইড এৰিয়া বিটিসিৰ বাহিৰৰ যিখিনি এৰিয়া ইয়াতে 5 দিন আপোনালোকৰ ভেৰিফিকেশ্যন চলিব 26 তাৰিখ অৰ্থাৎ কাইলৈৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যন চলিব ইয়াতে 1 তাৰিখ লৈকে আপোনালোকৰ ভেৰিফিকেশ্যন চলিব যথেষ্ট লেহেমিয়া হৈছে আৰু দীঘলীয়া হৈছে বাৰু প্ৰসেছটো কাৰণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি ওকে এতিয়া নেক্সট ষ্টেপটো হ'ল যদিহে আপুনি আউটসাইড বিটিসি হয় তেতিয়া আপোনালোকে কি ডকুমেন্ট নিব লাগিব সেম ইয়াৰ আগৰ ভিডিঅ'টোত আমি উল্লেখ কৰিছো সেই একেই ডকুমেন্ট আপোনালোকে অৰিজিনাল সাৰ্টিফিকেট মাৰ্কশিট আদাৰ প্ৰফেশনাল ডকুমেন্ট আৰু যেটো আপোনালোকে যেটো কোৰ্ট এফিডেভিট যিখন আছে স্মল ফ্যামিলিৰ সেইখন আপোনালোকে লৈ যাব পাৰে যদিহে আপোনালোকে বিবাহিত আৰু যদি বিবাহিত নহয় সিঙ্গেল হয় তেতিয়া হলে ডিক্লাৰেশন ফ্ৰম এ এখন পাব সেইখন প্ৰিন্ট আউট কৰি লব সেইখনো আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব আপোনালোকে জাস্ট 5 টকাৰে সেইখন প্ৰিন্ট আউট কৰি আনি সেইখিনি ফিল আপ কৰি দিলে হল যদিহে আপোনালোকে মেৰিড নহয় বিবাহিত সকলে কোৰ্ট এফিডেভিট মানে কোৰ্ট এফিডেভিট ভৰাব লাগিব কোৰ্ট এফিডেভিট এখন দিব লাগিব আৰু যিসকল বিবাহিত নহয় তেওঁলোকৰ বাবে ডিক্লাৰেশন ফ্ৰম এ এইখিনি আমি আগতে উল্লেখ কৰিছো বহুত বহলাই উল্লেখ কৰি নাথাকো মাৰ্ক ক্যালকুলেশনৰ প্ৰসেছটো আমি আগতে উল্লেখ কৰিছো ইয়াত দীঘলীয়া কৰাৰ প্ৰশ্ন নুঠে কিন্তু এটা চাওক কামৰূপ ৰুৰেল অসমৰ বিভিন্ন ঠাইৰ পৰা এপ্লাই কৰিছিলে জোৰহাট নগাঁও গোলাঘাট ধুবুৰী ইয়াতে বিভিন্ন ঠাইৰ পৰা এপ্লাই কৰিছে বিভিন্ন পোষ্ট অসমীয়া বেঙ্গলী মিডিয়ামো পোষ্ট আছে ইয়াতে বড়ো বেঙ্গলী বিভিন্ন মাধ্যমৰ বাবে তেওঁলোকে এপ্লাই কৰিছে আৰু পোষ্টৰ সংখ্যা বহুত বেছি নহলেও একেবাৰে কমও নহয় গতিকে যিসকলে এপ্লাই কৰিছে বা যিসকলৰ নাম আহিছে তেওঁলোকে গৈ নিজৰ ভেৰিফিকেশ্যন কৰাব লাগিব কোড চেণ্টাৰ টেলিগ্ৰাম চেনেলত যাওক পঢ়ি চাওক কোকৰাঝাৰত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ নাম আহিছে যদি ভেৰিফিকেশ্যন কৰাই ল'ব মাৰ্ক ক্যালকুলেশন প্ৰসেছটো আমি আগতে উল্লেখ কৰিছো আপোনালোকে ইয়াত পঢ়ি চাব পাৰে আৰু মাৰ্ক যিয়ে নহওক আপোনালোকে ভেৰিফিকেশ্যন কৰাব পাৰে আৰু আউটসাইড বিটিসিৰ হয়তো বহুতে মই জানো না যায় ভেৰিফিকেশ্যন কৰাব বাৰু বহুতে না যায় বিভিন্ন কাৰণ থাকিব যদিহে আপোনালোকৰ সময় সুবিধা সুযোগ মিলে তেনে ডেফিনেটলি আপোনালোকে যদি সুবিধা থাকে হেতু দিনত এভেইলেবল থাকে আপোনালোকে যাওক নিজৰ নম্বৰটো যদি আপোনালোকৰ এনেকুৱা ফিল হয় যে পোৱাৰ আশা আছে সব ভেৰিফিকেশ্যনত নাম যেতিয়া আহিছে আপোনালোকৰ ইচ্ছা আৰু হেতু ব্যক্তিগত কথা আপোনালোকে ভেৰিফিকেশ্যন কৰাই নকৰাই কিন্তু নাম আহিছে আপোনালোকে ভেৰিফিকেশ্যন কৰাই ল'ব পাৰে আৰু যদি ওচৰত হয় আপোনালোকে মইতো কম যাওক আপোনালোকে যদি পোৱাৰ আশাও নাই যদি ওচৰত আৰু আপোনাৰ বিশেষ কাম নাই তেতিয়া হল ডেফিনেটলি যাওক আৰু যদি বহুত ডিসটেন্স আছে আপোনাৰ নিজৰ মানে ব্যক্তিগত সিদ্ধান্ত হেয়া কিন্তু পোষ্টৰ সংখ্যা যথেষ্ট বেছি নহয় যদিও একেবাৰে কমও নহয় বাকি আপোনালোকৰ ভেৰিফিকেশ্যন কাইলৈৰ পৰা আৰম্ভ হ'ব যিসকলৰ নাম আছে আপোনালোকে কোড চাব পাৰিব অফিচিয়েল ৱেবসাইট ভিজিট কৰক ডেসক্ৰিপশ্যনত লিংক আছে আমাৰ টেলিগ্ৰামত যাওক তাতো আপোনালোকে পাব লগতে আৰু এটা কথা টেলিগ্ৰাম চেনেলতে আছো যেতিয়া ইয়াত চাওক আমি ষ্টাডি মেটেৰিয়েল শেয়াৰ কৰিছো বাৰু আৰু এইখন ডিক্লাৰেশন ফ্ৰম এ এইখন ঠিক আছে এইখন আপোনালোকে ডাউনলোড কৰিলে হল যিসকল বিবাহিত নহয় সো এইখন ডাউনলোড কৰি ইয়াতে ডিটেইলছখিনি ভৰালে হল এইখন দি দিলে হল ঠিক আছে কোৰ্ট এফিডেভিট না লাগে আৰু যদি বিবাহিত হয় তেতিয়া কোৰ্ট এফিডেভিট লাগিব আৰু লগতে সেলফ অ্যাটেস্টেড কপি ফটোকপি এইবোৰ লৈ যাব আৰু অৰিজিনাল খিনি লৈ যাব ভিডিঅ'টোত আজি ইমানেই আছিল আৰু কোড মানে পাব এই ডিটেইলছখিনি ডেসক্ৰিপশ্যনত এটা লিংক পাব টেলিগ্ৰাম চেনেল এটাৰ এটা অফিচিয়েল চেনেল হয় গ্লোবাল জ্ঞান ইন এছএমএছ আপোনালোকে যদি টেলিগ্ৰামত সাৰ্চ কৰে চেনেলটো পাই যাব আপোনালোকে তাত গলেও ডেসক্ৰিপশ্যনতো পাব আপোনালোকে যাওক আৰু প্ৰথমটো যেটো পোষ্ট এতিয়া লেটেষ্ট পোষ্ট আমি দি দিছো আপোনালোকে যাই চাওক এইটো পোষ্ট প্ৰথমটো পোষ্টতকৈ অকনমান আগৰ এইটো লেটেষ্ট পোষ্ট এতিয়া কিছু সময় আগত আমি দিছো আপোনালোকে যাওক এইখন ডাউনলোড কৰক নিজৰ নামটো আছে নে নাই চাওক কেই তাৰিখে পৰিছে চাওক আৰু ভিডিঅ'টোত ইমানেই আছিল বাকি আগৰ ভিডিঅ'সমূহ চাব পাৰে মানে কেনেকৈ আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰসেছ কেনেকুৱা কি হৈ আছে বাকি ডিটেইলছখিনি জনাৰ বাবে আৰু চাওক ক'ত হ'ব আমি কৈছোৱে এইটো বডোলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ সময়টো 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু তাৰিখখিনি আৰু এটা কথা মন কৰিব আপোনালোকৰ এটা সিৰিয়েল নম্বৰ দিয়া আছে হেতু মিলাইহে যাব ঠিক আছে 1 পৰা 4 ভিতৰত 26 তাৰিখে
401 ৰ পৰা 800 ৰ ভিতৰত 27 তাৰিখে গতিকে এই গোটেইখিনি ডিটেইলছ আৰু ডকুমেণ্ট যিসকল আউটসাইড BTC আপোনালোকে চাওক যথেষ্ট দূৰ হ'ব আপোনালোকৰ ঘৰৰ পৰা গতিকে আপোনালোকে গোটেইখিনি ডকুমেণ্ট উইথ কি কৰক যদি বিবাহিত হয় কোৰ্ট এফিডেভিটখন তাৰ বাহিৰে এটা ফটোকপি তেনেকৈ গোটেইখিনি ডকুমেণ্টছ আৰু বাকি আমি PDF-টো দিছোঁ যদি আপোনালোকে ভালকৈ পঢ়ি চাব খোজে PDF-টোত গোটেই ডিটেইলছখিনি আপোনালোকে পাই যাব আৰু ভিডিঅ'টোত ইমানেই আছিল আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আপোনালোকে টেলিগ্ৰাম চেনেলত কানেক্টেড থাকিব পাৰে বাকি আদাৰ্ছ যদি কিবা আৰু বিশেষ নটিফিকেশ্যন আহে বা UPৰ ক্ষেত্ৰত যদি কিবা নটিফিকেশ্যন আহে তেতিয়া আমি আপোনালোকক জনাই দিম ঠিক আছে ধন্যবাদ জয় অসম